নমস্কাৰ, আজি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি আৰু মোৰ লগতে ব'লক আপোনালোকেও দৰ্শন কৰি ল'ব। আৰু এয়া আমি নামঘৰৰ অভিমুখে গৈ আছোঁ। ৰাস্তাবিলাক অৱশ্যে ভাঙি দিলে যে মানে অভাৰব্ৰিজ বনাই আছে, সেইকাৰণে অকণমান প্ৰব্লেম হয় আৰু নামঘৰ যে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, খুব বেছি 10 মিনিটমানহে লাগে নামঘৰলৈ বুলি। আৰু এইফালে এয়া আমি নামঘৰৰ ভিতৰৰ গেটেদি মানে মেইন যিখন গেট আছিলে ৰাস্তাৰ ফ্ৰণ্টত যিখন গেট থাকে সেই গেট সোমাই আহিলোঁ। মই অৱশ্যে পিছৰ চিটত বহিছিলোঁ কাৰণে মানে পিছৰ পৰা ভিডিঅ' কৰিবলৈ অলপ প্ৰব্লেম হয়। আৰু এয়া দেখিছেনে দুইফালে পূৰা পাৰ্কিং লগাই দিছে ইয়াত আৰু দোকানো আছে। মানে ইয়াতে পূৰা ডাঙৰ এখন মেলা বহে বুলি ক'লেও বেয়া নহয়, চবফালে পূৰা দোকানেই দোকান, ইমান মানে দোকান বহে নহয় আপোনালোকে আহিলেও চায়ো শেষ কৰিব নোৱাৰিব, ইমানেই দোকান চবফালে। দেখিছেনে চবেই একদম পূৰা পাৰ্কিঙৰ কাৰণেও চিঞৰি আছে। এতিয়া অৱশ্যে মেইন জেগা পোৱাগেই নাই আৰু অকণমান বাকী আছে আৰু পূৰা জাম লাগি আছে কাৰণে আমাৰ গাড়ী লাহে লাহে চলোৱা হৈছে। আৰু ফাইনেলি আমি 1450 শকতে শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ পাই গ'লোহি আৰু এতিয়া লাহেকৈ গাড়ীৰ পৰা নামি লওঁ ৰ'ব। আৰু এতিয়া গাড়ীৰ পৰা নামি আমি গৈ আছোঁ চাকি দিয়াৰ স্থানলৈ বুলি। আৰু এইফালে আগে আগে মাহঁতো গৈ আছে আৰু নামঘৰ সোমোৱা অৱশ্যে বহুতকেইটা ৰাস্তা আছে। এইফালেদি আমি গৈছোঁ, এইফালেদি গৈ এতিয়া এইফালে দেখিছে ভৰি ধোৱা জেগা পাইছোঁ, মানে ভৰি ধুই মেলি এয়া ভৰি ধোৱা স্থান আৰু এয়া ভৰি ধুই পেলাই এয়া নামঘৰৰ ভিতৰত সোমাব লাগে। আৰু এয়া হৈছে এইখনো এখন গেট বুলিয়ে ক'ব পাৰি, এইফালে দিয়ে নামঘৰৰ ভিতৰত সোমাব পাৰি। ৰাস্তা বহুত কেইটাই আছে, তাত ভৰি ধুই আকৌ ইয়াতো এইফালে ভৰি তিয়াই যাবলৈ পানী দি থোৱা থাকে, ঠাণ্ডা ঠাণ্ডা পানী, ইয়াত ভৰিটো তিয়াই পেলাই ডাইৰেক্ট ভিতৰলৈ সোমাব লাগে। আৰু এতিয়া আমি নামঘৰৰ ভিতৰত মেইন মানে যিটোত মণিকোট আছে তাত সোমাম, তাৰ আগতে আমি চাকি দিবলৈ বুলি গৈ আছোঁ। আৰু এইফালে দেখিছেনে কিমান মানুহে অলৰেডি চাকি ইয়াত লগাই থৈ গ'লেই। আমি গৈ আছোঁ চাকি দিয়া মেইন ৰুমটোলৈ, তাতে আকৌ জেগা পাবলৈ মানে অলপ টান আৰু যিসকলে তাত তেনেকৈ জেগা নাপায় ইয়াতে লগাই দিয়ে আৰু। এইফালে নামঘৰৰ ভিতৰত ভক্তসকল বহিলেগি, নামটো বাৰু হৈয়ে থাকে, আকৌ অলপ পিছতে নাম ষ্টাৰ্ট হ'বই। আৰু আমি এইবাৰ পাই গ'লোহি চাকি দিয়া মেইন ৰুমটো আৰু দেখিছেনে কিমান ভিৰ লাগি আছে। আৰু ভিৰৰ মাজতে মই এইফালে চাকি লগাই ল'লোঁ, চাকিটো ভালকৈ লগাই ল'লোঁ, মাহঁতেও লগাই ল'লে। আৰু দেখিছেনে একদম জেগা নাইকিয়া হৈ আহি আছে আৰু কিমান মানুহ, কিমান লাখ লাখ মানুহে ইয়াতে চাকি লগাই থৈ গৈছে। আৰু এই যে ডাঙৰ চাকি গছ দেখিছে, ইয়াতে ভক্তসকলে মনত এটা আশা লৈ অলপ অলপ তেল ঢালি থৈ যায়। চাকি ধূপ লগালোঁ আৰু এতিয়া যাম নামঘৰৰ একদম ভিতৰলৈ সেৱা এটা কৰি আহোঁ বুলি। আৰু এইফালে দেখিছেনে কিমান দূৰৰ পৰা সেৱা কৰা লাইন মানে লাগি গ'ল। আৰু আজি মানে ইয়াতে বেছি টাইম সেৱাও কৰিব পৰা নাই, খুব বেছি 2 ছেকেণ্ড মানে জাষ্ট সেৱাটো কৰিছে আৰু উঠিব লগা হৈছে, কাৰণ ইমানেই মানে ভক্তৰ ভিৰ হৈ গৈছে। আৰু আমি সেৱা কৰিলোঁ আৰু এতিয়া এইফালেদি আমি এয়া মায়েতো সেৱা কৰিয়ে আছে বাৰু, আমি সেৱা কৰিলোঁ আৰু এতিয়া এইফালেদি আকৌ বাহিৰলৈ যাব লাগিব। আৰু এয়া হৈ গ'ল হনুমানজী। এতিয়া আৰু বাহিৰলৈ এইফালেদি যাব লাগিব। আৰু বাহিৰত আহি এইফালে আমি বোলো চাহ কাপো খাই লওঁ, চাহ খাবলৈ আহিলোঁ। পিছে কি ক'ম, পকৰী চাহ খাইছিলোঁ, পকৰীত নিমখ নহ'লেই। অৱশ্যে নামঘৰৰ ভিতৰতো চাহ দিয়ে, কিন্তু ইমানেই ভিৰ হৈ আছিলে যে সেইকাৰণে আমি নগ'লোঁ, ডাইৰেক্ট আহিলোঁ বাহিৰতে বোলো খাওঁহি। তাতে গৰম গৰম জেলপিও বনি আছিলে আৰু সেইকাৰণে জেলপি দেখি ৰ'বও নোৱাৰিলোঁ আৰু এইফালে জেলপিও খাই ল'লোঁ। চাহ খালোঁ আৰু এতিয়া আহিলোঁ এয়া নামঘৰৰ এইখন গেটৰ ওচৰত, কাৰণ চব মানুহে ফটো মাৰি আছিলে আৰু ফটো মাৰি থকা দেখিলে নিজৰো মন যায় দিয়কচোন, বোলো ফটো দুখনমান মাৰি লওঁ, সেই বুলি আহিলোঁ। আৰু এইফালে দেখিছেনে কি ধুনীয়াকৈ এওঁলোকে এয়া গান গাই আছে, বাজনা বজাই আছে পূৰা। আৰু এইফালে আমি দুজনী অকণমান ফটো কেইখনমানো মাৰি ল'লোঁ। আৰু এইফালে মানুহ চব দেখিছে, চব পূৰা ব্যস্ত ফটো মৰাত। আৰু এইফালে আহিলোঁ যিহেতু দোকানবিলাক বহুত আছিলে আৰু দোকান দেখি চাবও মন গ'ল। আৰু এইখন আকৌ বুক ষ্টল আছিলে, ইয়াতে মানে বিভিন্ন ধৰণৰ কিতাপ পায় আৰু বস্তুবিলাক কিনো বা নিকিনো, কিন্তু চায়ো ভাল লাগে আকৌ, নহয়নে? সেয়ে আকৌ এইফালে আহিলোঁ, কিমানো দোকান আছে টোটেল তাকে চাওঁচোন। পিছে আকৌ আমি চাই শেষ কৰিব নোৱাৰিলোঁ দেই। আৰু এইফালে দেখিছে কিমান বস্তু ওলাইছে, মানে সৰু ল'ৰা ছোৱালীৰ বস্তুৰ পৰা ধৰি ডাঙৰ একদম ডাঙৰ মানুহৰ বস্তুলৈকে ওলাইছে, কাণফুলিৰ পৰা ধৰি পেলাই আকৌ এইবাৰ কাপোৰ উলিয়াই দিলে। আমি প্ৰত্যেক বছৰে আহি থাকোঁ, আমাৰ যিহেতু ঘৰৰ পৰা বেছি দূৰ নহয়, কিন্তু এইবাৰ আকৌ দেখিলোঁ কাপোৰো ওলাইছে। আৰু এইফালে দেখিছে বাঁহৰ বস্তু ওলাইছে,
মাইকী মানুহৰ পাৰ্চো ওলাইছে, চব ওলাইছে। পিছে এইখিনিতে আপোনালোকক ঢেকীয়াখোৱা নামঘৰৰ এটি বিশেষত্ব জনাই থওঁ। পোনপ্ৰথমে এই ঢেকীয়াখোৱা নামঘৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰৰ ঢেকীয়াখোৱা গাঁৱতে অৱস্থিত। আৰু ভাদ মাহত বোলে ঢেকীয়াখোৱা বৰ নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। এই কথাষাৰ পিছে কিমানটো সত্য, এই যে অগণন ভক্তসকল দেখিছে তাৰেই প্ৰমাণ। আৰু এতিয়া মেইন কথাটোলৈ আহোঁ। ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল। আৰু এই বন্তি গছি সুদীৰ্ঘ 450 বছৰ ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে। যোৱা 485 বছৰ ধৰি ঢেকীয়াখোৱা বৰ নামঘৰ এই গছি বন্তি কিন্তু জ্বলিয়ে আছে। আৰু এই বন্তি গছি এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতিও প্ৰদান কৰিছে। আৰু এই যে ঢেকীয়াখোৱা নামঘৰ, এই নামঘৰে বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত কিন্তু বহুতেই সহায় কৰি আহিছে। আৰু নামঘৰৰ বিশেষত্ব আপোনালোকক অকণমান থুলমূলকৈ জনালোঁ। আৰু লগতে এইফালে আমি এগিলাচ কুঁহিয়াৰ ৰসো খাই ল'লোঁ। আৰু এইটো হৈছে ঢেকীয়াখোৱা নামঘৰৰ পুখুৰী। ইয়াতে মাছো আছে, কাছও আছে, কিন্তু ইয়াত এইবিলাক ধৰাটো নিষেধ আকৌ দেই। আৰু এইফালে পুখুৰীৰ ছাইডত এয়া নতুনকৈ পাৰ্ক খুলি দিছে। আৰু এয়া ভক্তসকল বহি অকণমান জিৰণি লৈছে। আৰু সেইফালে যে দেখিছে লাইন পাতি আছে, এয়া প্ৰসাদৰ কাৰণে লাইন পাতি আছে। প্ৰসাদ দিয়াৰ পিছত ভাতৰ কাৰণে লাইন পাতিব। আৰু আপোনালোকক দেখাই যাম, আপোনালোকে চাই থাকিব দেই। আৰু এইফালে এয়া নাম কীৰ্তন চলি আছে। আমি আকৌ ভিতৰত যাব নোৱাৰিলোঁ, মানে ইমানেই যে ভিৰ হৈ আছে। মাহঁত আকৌ ভিতৰতে আছে, আমি সেইকাৰণে বাহিৰৰ পৰাই অলপমান নাম শুনি ল'লোঁ। আৰু এতিয়া হ'ল প্ৰসাদ দিব। আৰু এতিয়া প্ৰসাদ দিবৰ কাৰণে এয়া প্ৰসাদৰ কাৰণে ৰখি আছোঁ। আৰু এইফালে দেখিছেই প্ৰসাদ দি আছে। প্ৰসাদ দি হোৱাৰ পিছত ভাতৰ পৰ্ব আৰম্ভ হ'ব। আৰু ভাত খাবলৈ যোৱাৰ আগতে আপোনালোকক দেখাই দিছোঁ, এয়া দেখিছেনে ঢেকীয়া ফুল। শ্ৰীযুতা দনেশ্বৰী ভৰালী তেখেতে হয়তো এই ঢেকীয়া ফুলপাহ পাইছিলে আৰু ঢেকীয়াখোৱা নামঘৰত আহি দান কৰি দিলে। সেইকাৰণে ইয়াত সযতনে থৈ দিয়া হৈছে। আৰু ইফালে আছে মণিকূট। আৰু মণিকূটৰ ওচৰতেই 485 বছৰ ধৰি জ্বলি থকা বন্তি গছো আছে। মই ভালকৈ দেখাব নোৱাৰিম, আৰু যিমানটো পাৰিছোঁ দেখাইছোঁ আপোনালোকক। আৰু এইফালে এয়া প্ৰসাদ দি হৈ গ'ল। আৰু এতিয়া ইয়াৰ পৰা বিদায় লৈ আমি যাব লাগিব ভাত খোৱাৰ জেগালৈ। আৰু এতিয়া আহি পালোঁ ভাত খোৱাৰ জেগাত। আৰু দেখিছেনে কিমান লাখ লাখ মানুহ ভাত খাবলৈ ৰখি আছে। মানে ইয়াৰ ভাত সাজ খাবৰ কাৰণে সকলোৱে এক্সাইটেড হৈ থাকে। কাৰণ ভাত সাজ মানুহে ভাত বুলি নহয়, প্ৰসাদ হিচাপে গ্ৰহণ কৰে। আৰু আমি ৰখি আছোঁ ভকতৰ ৰুমত খাবৰ কাৰণে। প্ৰত্যেক বছৰে আমি ইয়াতেই খাওঁ, কিন্তু ইয়াৰ আকৌ দৰ্জাখন খোলোতে অকণমান সময় লাগে, সেইকাৰণে ৰখি থাকিব লাগে। আৰু ফাইনেলি পুৰা ঠেলাঠেলি কৰি দৰ্জাখন মানে খুলি দিয়াৰ লগে লগে ঠেলাঠেলি হয় যে, ঠেলাঠেলি কৰি নিজৰ জেগাকণ দখল কৰিলোঁ। আৰু এইফালে মুখৰ আগত পাত লৈ বহি আছোঁ ভাত খাবলৈ বুলি। আৰু এইফালে মাহঁতো বহি আছে। আৰু ইফালৰ পৰা চাবচোন, আমাক এতিয়া ককা এজন আহি ভাত দি থৈ যাব। আৰু কোৱামতেই কাম, আমাক এয়া ভাত দিলেহি। অকল পিছে ভাতেই নে, লগত কি দিছে চাওক। এয়া হৈছে মাটি দালি, ঔটেঙা, কচু। আৰু এইফালে আছে আলু, কাবেলি বুট, ৰঙালাও আৰু পটলৰ চব্জি। আৰু এয়া হৈছে মচুৰ দালি, কোমোৰা, তাতে আকৌ মিঠিগুটি তেল মৰা। কি সুগন্ধ, মানে নামঘৰৰ চাৰিওদিশ পুৰা বিয়পি গৈছে। আৰু এতিয়া আশীৰ্বাদ লৈ আমি ভাত মুঠি গ্ৰহণ কৰিম। ভাত খোৱা হৈ গ'ল। আৰু এইবাৰ আপোনালোকক দেখাবলৈ লৈছোঁ, এই যে গামোচা দি ঢাকি থৈছে মহাভাগ, এই মহাভাগতে মাধৱদেৱে ভৰি ধুইছিল। আৰু এই মহাভাগ প্ৰথমে দিহা নদীৰ পাৰতে আছিলে, কিন্তু পিছলৈ ইয়াৰ ৰাইজে সংৰক্ষণ কৰি ইয়াক ভালকৈ ইয়াত ৰাখি দিছে। আৰু এতিয়াও এই জেগাকণ কিন্তু দিহা নদীৰ পাৰতেই আছে। ইফালে চাকি দিয়া জেগা এতিয়া মুকলি হৈছেগৈ, আৰু মানুহবিলাক ঘৰলৈ বুলি গ'লগৈও। আৰু বহুতেই ভাতো খাই আছে। আৰু এইফালে এয়া দেখিছে কিমান ডাঙৰ জেগা। আৰু এই গছ ইমান ডাঙৰ চাকি, ইয়াতে সকলোৱে মানে মনৰ আশা পূৰণ হ'বলৈ থাকি যোৱা সৰু সৰু চাকিত থাকি যোৱা তেলখিনি, মানে বটলত থাকি যোৱা তেলখিনি ইয়াতে দি দিয়ে আৰু মনৰ আশা পূৰণ হ'বৰ কাৰণে।
আৰু ফটোবিলাক দেখিছেনে কি ধুনীয়াকৈ সজাই সজাই থোৱা হৈছে। আৰু এগছ এগছ চাকি। আৰু আপোনালোকক মই ইতিমধ্যে জনাইছোৱেই যে এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে, সেয়া হৈছে ইয়াৰ প্ৰমাণ। বাকী এইফালে এয়া নামঘৰৰ মুখ্য দুৱাৰো বন্ধ কৰি দিলে আৰু আমি এতিয়া ঘৰলৈ বুলি উভতিছোঁ। বাকী পিছে ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল পালে লাইক কমেণ্ট এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ ইমানেই।